শ্ৰী আয়ন সাহা নামৰ এগৰাকী যুৱক। এই যুৱকৰ পাকচক্ৰত পৰি সহজ সৰল ছোৱালী চুমা সাহাই এনেকুৱা এক চৰমপন্থা ল'বলগীয়া হ'ল। এইটো সমাজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত বেদনাদায়ক। এগৰাকী 21 বছৰীয়া ছোৱালী, তাইৰ এক সোণালী ভৱিষ্যত আছিলে, কিন্তু এনেকুৱা ধৰণৰ তেওঁক প্ৰলোভিত কৰা হ'ল, প্ৰৰোচিত কৰা হ'ল আৰু তেওঁৰ গোটেই জীৱনটোৱে তেওঁক ধ্বংসৰ মুখলৈ ঠেলি দিলে। গতিকে এনেকুৱা এক নৰপিশাচ সদৃশ যুৱকক প্ৰশাসনে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। আমি গম পাইছোঁ যে তেখেতক দুদিন পিছতে আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু আমি যিখিনি দেখি আহিছোঁ সমাজত, যে এনেকুৱা নাৰকীয় ঘটনা সংঘটিত কৰাৰ পিছতো বহুতো অপৰাধীয়ে সাক্ষ্য প্ৰমাণৰ অভাৱত মুকলি আকাশৰ তললৈ ওলাই আহে। আমাৰ শংকা হৈছে, সন্দেহ হৈছে যে এই আয়ন সাহা নামৰ যুৱকজনেও হয়তো 2-3 মাহৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে। গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাওঁ যাতে তেখেতে, যিহেতু তেখেত ভিক্টিম হয়, তেখেত যিহেতু দোষী হয় আৰু তেখেতৰ মাতৃয়ে এই কথাটো প্ৰাকে প্ৰকাৰে স্বীকাৰ কৰিছে, গতিকে এনেকুৱা এক দুষ্ট প্ৰকৃতিৰ লোকক, এনেকুৱা এক নিজ প্ৰকৃতিৰ লোকে যাতে অতি সোনকালে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে, তেখেতৰ বিৰুদ্ধে যাতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়, তাৰ কাৰণে আৰক্ষী প্ৰশাসনে তেনেধৰণে কেছটো আগবঢ়াই নিব লাগে। আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু যদিহে এনেকুৱা ধৰণৰ দোষীয়ে 2-3 মাহৰ পিছত সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে এনেকুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ কোনো সাৰ্থকতা নাথাকিব। হয়তো ভৱিষ্যতে এনেকুৱা ধৰণৰ আমাৰ চুমা চাহাক আমি ভৱিষ্যতে হয়তো বহুত হেৰুৱাবলগীয়া হ'ব পাৰে। গতিকে আমি বিচাৰোঁ যে আমাৰ নিৰীহ ভগ্নী প্ৰতিম অতি সহজ সৰল মাত্ৰ 21 বছৰীয়া ছোৱালীজনী যি কাৰণত মৃত্যু হ'বলগীয়া হ'ল, যি কাৰণে তেখেতে আত্মহত্যাৰ দৰে চৰমপন্থা ল'বলগীয়া হ'ল, এই দোষীজনক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে ভৱিষ্যতে আমাৰ সমাজত এনেকুৱা গৰ্হিত কাম কৰিবলৈ, এনেকুৱা ঘৃণনীয় কাম কৰিবলৈ কোনো যুৱকে আগবাঢ়িবলৈ সাহস নকৰে। গতিকে আপোনালোকে আজি এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সহযোগ আগবঢ়োৱাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিজনী মহকুমাৰ সন্মানীয় মহকুমা আৰক্ষী বিষয়া শ্ৰী প্ৰসেনজিৎ দাসেও এই অনুষ্ঠানটোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে। তাৰ বাবে তেখেতক আমি বিজনীবাসী ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক আটাইকে, আমাৰ সমবেত যুৱক যুৱতী উপস্থিত ৰাইজক মোৰ ফালৰ পৰা আমি আন্তৰিকতাৰে কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। আৰু ইয়াত যদি কোনোবাই পুষ্পমাল্য বা শ্ৰদ্ধা নিবেদন কৰিব পাৰে, তেতিয়াহ'লে আমি তাৰ কাৰণে মুকলি ৰাখিম। ধন্যবাদ। থাকিব আমাৰ ভাতৃপ্ৰতিম বিশ্বজিৎ ৰজক দাসে মোক দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছে, কিন্তু মই বক্তব্য ৰখাৰ পূৰ্বে আজিৰ এই বন্তি প্ৰজ্বলক আমাৰ সন্মানৰ বিজনীৰ সন্মানীয় ব্যক্তি পাৰিষদ শ্ৰী প্ৰদীপ কুমাৰ বায়নদেৱক মই দুআষাৰ কোৱাৰ বাবে অনুৰোধ জনাইছোঁ। সমবেত যুৱক বন্ধুসকল, ধনীসকল, আপোনালোক আটাইকে মই মোৰ শ্ৰদ্ধা জনাইছোঁ। এটা দুঃখজনক ঘটনা, সীমা নোহোৱা দুখ আজিৰ যুগত, আজি 2024 চনত আমি সকলোৱে চিঞৰি কৈ আছোঁ যে বাল্য বিবাহ বন্ধ হ'ব লাগে, বহু বিবাহ বন্ধ হ'ব লাগে, আৰু এই বিয়াৰ নামত ধন দাবী, বিয়াৰ নামত যৌতুক, এইবিলাক বন্ধ হ'ব লাগে। এই বস্তুবিলাক সমাজৰ কাৰণে ব্যাধি। এগৰাকী ছোৱালীৰ কি জীৱন নাই? সেই ছোৱালীজনীক মই বিয়া কৰাই নিম বা কোনোবাই বিয়া কৰাই নিব, তাৰ বিনিময়ত যৌতুক লাগে। এই কথা ঘৃণনীয়, ঘৃণনীয়, ঘৃণনীয়। এই কথা আমি সুস্থ সমাজে স্বীকাৰ কৰিব নালাগে। এইবিলাক সমাজৰ কাৰণে ব্যাধি, এইবিলাক সমাজৰ কাৰণে বেদনাদায়ক। এগৰাকী নিৰ্জু ছোৱালী, তাই অকালতে জীৱন ধ্বংস হ'ল। ইয়াতকৈ দুখৰ কথা কি হ'ব লাগে, কি হ'ব আছে? মই চুমা চাহাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।
আৰু চুমা চাহাৰ যি কাৰণত মৃত্যু হ'ল তাৰ কাৰণে দোষী শাস্তি পাবই লাগিব, পাবই লাগিব, পাবই লাগিব। মই প্ৰশাসনক ইয়াৰ কাৰণে দাবী জনাইছোঁ। আৰু আহক আমি আটাইয়ে একত্ৰিত হওঁ, আমি আমাৰ সমাজৰ পৰা এই যৌতুক দাবী, এই ধন দাবী আৰু নাৰীৰ ওপৰত অত্যাচাৰ এইবিলাক বন্ধ কৰোৱা হওক। এইবিলাক সমাজৰ ব্যাধি, আমি ইয়াক দূৰ কৰিব নোৱাৰিলে আমি আজিৰ আধুনিক যুগৰ সুস্থ মানুহ নহয়। মই আপোনালোক আটাইকে একত্ৰিত হ'বলৈ অনুৰোধ জনাওঁ। আমি আমাৰ সমাজৰ পৰা এই ব্যাধি দূৰ কৰিব লাগিব আৰু চুমা চাহাৰ দোষীক শাস্তি পাব লাগিব, নহ'লে এনেকুৱা কথা আৰু সমাজত চলি থাকিব। গতিকে মই অনুৰোধ জনাওঁ আৰু